নমস্কাৰ সকলোকে স্বাগতম জানাইছো মই অন্য এটা ভিডিঅলৈ। আজি মই হাঁহৰ মাংস এটা সুন্দৰ ৰেচিপি লৈ আহিছো, শুকান ড্ৰাই ফ্ৰাই হাঁহৰ মাংস আৰু লগতে এখন অসমীয়া সুন্দৰ থালি দেখুৱাম, যিটো নেকি আমি বিহু সময়ত খোৱা এখন সুন্দৰ থালি। আহকচোন হাঁহৰ মাংস কেনেকৈ বনাইছো জানিবলৈ ভিডিঅ'টো মাজলৈ যাওঁ আৰু সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই মাংসখিনি ভালকৈ ধুই ললো আৰু এটা ডাঙৰ পিয়াজ লৈছো, হালধি আৰু মিঠাতেল এইখিনি ভালকৈ হানি মই 1 ঘণ্টাৰ বাবে মেৰিনেট কৰি থম। হাঁহৰ মাংস সকলোৱে বনাবলৈ জানে, তথাপি মইনো কেনেকৈ বনাইছো তাকে আপোনালোককো দেখুৱাইছো। এইখিনি এতিয়া মই ভালকৈ হানি লৈছো, 1 ঘণ্টাৰ বাবে ৰাখি থম। এতিয়া মই ইয়াতে আদা, ৰসুন আৰু 3টামান জলকীয়া লৈছো আৰু সৰু 2টা পিয়াজ লৈছো। এইখিনি এতিয়া মই পেষ্ট বনাই লম। আৰু কেৰাহীখন পাতি লৈছো, মই লোহা কেৰাহীয়ে পাতিছো। লোহা কেৰাহীত হাঁহৰ মাংস বনালে ভাল লাগে। আৰু ইয়াতে মই 2টা ওলকবি দিছো, হাঁহৰ মাংসৰ পৰা তেল ওলাবই, এইকাৰণে মই 2টা ওলকবি দিছো আৰু তেল বেছি দিয়া না, মাংসৰ পৰা তেল ওলাবৰ বাবে। ইয়াতে মই গৰম মছলা দিলো গোটা আৰু এখিলা তেজপাত দিছো আৰু আদা ৰসুনৰ পেষ্টখিনি ইয়াতে দি দিছো আৰু নিমখ হালধি দি ভালকৈ এইখিনি মিলাই লম। আৰু ইয়াতে মই ধনিয়া আৰু জিৰা পেষ্ট বনাই লৈছিলো আৰু জালুক আছিলে, এইখিনি মই ভালকৈ ভাজি লৈছো। ইয়াতে মই বেলেগ মছলা একো নিদো। এইখিনি এতিয়া মই ভালকৈ ভাজি লম। আৰু এতিয়া মই ইয়াতে ওলকবি কেইটা দি দিম। এয়া মাংস ৰেডি হৈয়ে গৈছে। ইয়াতে মই এতিয়া ধনিয়া পাত দিম। এয়া ধনিয়া পাত দি অকণমান সময় ঢাকি ৰাখি থম। মাংস এনেকৈ শুকান ভাজি হৈ গৈছে আৰু এয়া মই থালিখন ৰেডি কৰিছো। হাঁহৰ মাংসৰ শুকান ভাজি আৰু কাঠআলুৰ লগত মাটি দাইল আৰু কাঠআলু ফ্ৰাই আপোনালোকে খায়নে? কাঠআলুটো ভাল হ'ব লাগে, তেতিয়া কাঠআলুটো এনেকৈ পাতল পাতলকৈ কাটি ফ্ৰাই কৰিলে খাবলৈ বহুত ভাল লাগে। আৰু এইফালে আছে আলু আৰু বেঙেনা পিটিকা আৰু লাই শাকৰ ভাজি আৰু চুকা শাকৰ লগত মাছৰ টেঙা। এয়া মোৰ থালিখন ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু